কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু এতিয়া মোৰো ক'তো আগৰ দৰে একদম পুৰা ভাল আছো। পূজা বতৰ যিহেতু পূজা একদম মোৰ অলপ বেয়া আছে, পূজা চূজা এইবিলাক চাবলৈ পইচা পাতি একদম দুখীয়া হৈ আছো। তো গাইজ পূজা বতৰতে ভাবিলো আজি কভাৰ ভিডিঅ' এটা মানে বনাম বুলি। প্ৰথমবাৰ ফাৰ্ষ্ট কভাৰ ভিডিঅ' বনাবলৈ আমি গৈছো। তো নতুন এটা চেনেল খুলিম বুলি ভাবিছো। তো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। এইটো চেনেলত যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছে সেইটো চেনেলত ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। তো গাইজ আমি বনাবলৈ গৈছোঁ, ইমান গৰম সেইকাৰণে অলপ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া প্ৰায় 4:30মান বাজিবলৈ হ'ল চাগে। অলপ মানে গাঁৱৰ ৰাস্তা এডোখৰলৈ ওলাই আহিছোঁ, ঘৰৰ ওচৰত যিহেতু বনাবলৈ বেয়া হয়। তো মোৰ লগত ভণ্টি দুজনী আহিছে। তো ইহঁতে দুজনী এয়া চাই লওক। হাই গাইস, আমি এতিয়া কথা ভিডিঅ' লাগিছো। কেনেকুৱা লাগিছে? ফিলিংছটো কৈ দিয়া। বহুত ভাল লাগিছে মানে। ফাৰ্ষ্ট কভাৰ ভিডিঅ' আগতে বনোৱা নাছিলোঁ। তো এইটো ভিডিঅ' কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভাল হয়নে বেয়া হয়, ভালকৈ বনাব নাজানিবও পাৰিছোঁ। তো ভুল হয় আহি আধা ডোখৰ পাই গ'লোহি। যিহেতু একদম পুৰা ৰ'দ এইফালে অলপ চাই গৈ আছোঁ পুৰা। একদম কি গান সেইটো আপোনালোকক দেখাই থাকিম বাৰু। তেতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব কি গানত আমি কভাৰ ভিডিঅ'টো কৰিবলৈ গৈ আছোঁ। তো গৈ আছোঁ আৰু ৰাস্তা পাইছোঁহি আধাটো। ইমান গৰম যিহেতু ঘামি জামি পুৰা চেচ। ছাতি লৈ আহিছোঁ, ছাতিটো লৈয়ে বনাম বাৰু অকণমান। এড্ৰেছটো অলপ চাই লওক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো কভাৰ ভিডিঅ'টো আপলোড কৰিলে চাব বুলি আশা কৰিলোঁ। তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তেতিয়া গম পাই যাব আমি কি গানত বনাওঁ আৰু কেনেকৈ বনাওঁ। আমাৰ বেলেগ কেমেৰামেন নাই, নিজে বনাম আৰু নিজে কেমেৰা কাম নিজে বনাম। বহুত ভাল লাগিছে। বিচাৰজনে মেখেলাখন ঘৰৰ পৰা ঠিক কৰি একদম ঠিক হোৱা নাই। যেনে তেনে আহিছে আৰু খোজে কাঢ়িব পৰা নাই, যেনে তেনে এঙুৰিকৈ আহিছে। তো গাইজ ইমান কষ্টকে আমি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ পুৰা একদম ধুনীয়াকৈ। তো গাইজ লোকেশ্যনৰ জেগা আমি যেনে তেনে আহি একদম ভাগৰে জিগৰে আহি মেলি পাইছোঁহি আৰু। তো এয়া আহি আছে ভণ্টিকেইজনী। তো পাইছে। ভাগৰ লাগিছেনে? পুৰা লাগিছে ন? ভাগৰ একদম পুৰা ভাগৰ লাগিছে। এতিয়া নাচালেকে কি হ'ম আৰু ঠিকান নাই। অলপ দেৰিকৈ আহিলোঁ যে সেইকাৰণে অলপ দিগদাৰ হৈ গৈছে। সোনকালে অহা হ'লে আমি মানে ভালকৈ বনাব পাৰিলোঁ হয়। ইমান ৰ'দ দিছে আকৌ ওলাবলৈ মন নাযায়। তো গাইজ চাই থাকক ভিডিঅ'টো একদম পুৰা। তো গাইজ ভিডিঅ' চিডিঅ' বনাই আহি মেলি ঘৰত বাৰু ভিডিঅ' কিবা দেখুৱাবলৈ মোৰ সময় নহ'ল, মানে কিবাকিবি প্ৰব্লেম হ'ল আৰু সেইবাবে মই ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ। অলপ মন চনবিলাক ডাউন হৈ গ'ল, ভয় লাগি আছিলে কিবা এটা হ'ল আৰু সেইটো মই আপোনালোকক নকওঁ, কিন্তু পাছত ক'ম, এতিয়া নকওঁ। তো কাইলৈ মানে এটা ভিডিঅ' বনাম য'ত আপোনালোকক সেইটো কথা কৈ দিম বাৰু। কি হৈছিলে কভাৰ ভিডিঅ' বনাবলৈ যাওঁতে মোৰ কি গতি হ'ল। আজি প্ৰথম দিনাখনেই সেইটো মানে ভয়ত মোৰ তত নাই, সেইকাৰণে আহি মই ভিডিঅ' চিডিঅ' একোৱেই নবনালোঁ। আহি জাষ্ট তেতিয়া ভিডিঅ'টো বনাইছোঁ। এতিয়া 7:30মান বাজিছে নেকি কিজান। তো তেতিয়া ভিডিঅ'টো বনাইছোঁ। ভাত চাত খোৱাই নাই, ভয় লাগি আছে। তথাপি ভিডিঅ'টো সামৰো বুলি ভাবিছোঁ, মানে নাসামৰো আৰু ভাতটো খোৱা কি চব্জি খাইছোঁ মেলিছোঁ এইবিলাক দেখুৱাম। তো সেইবিলাক দেখুৱাই মেলি ভিডিঅ'টো সামৰিম। তো গাইজ বেয়া চেয়া নাপাব আৰু অলপ দেখুৱাব পাৰিলোঁ আজি। মাজে মাজে মই কভাৰ ভিডিঅ' কেনেকৈ মানে ভিডিঅ'বিলাক কৰিলোঁ সেইবিলাক দেখুৱাম, চাব ভিডিঅ'টো। তো আজিলৈ আপোনালোকক এয়া দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কি কথা মই নাজানো। যদি ভাল পাইছে, মোৰ চেনেললৈ যদি নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজি মোৰ কি গতি হ'ল সেইটো মই আপোনালোকক পাছত কৈ আছোঁ। মানে পাছত নহয়, কাইলৈ ক'ম। কাইলৈ যিহেতু টাউন যাম অলপ ওলাই মেলি, সেইটো কামৰ কাৰণে যাম। কি কামৰ কাৰণে যাম সেইটো আপোনালোক ক'ম, তেতিয়া গম পাব। মোৰতো বুকুখন ডিপডিপাই আছে, কিন্তু বহুত ভয় লাগি আছে। হ'ব দিয়ক তেনে, এতিয়া গৈ ভাতটো খোৱা টাইমত মায়ে কেতিয়াকৈ মাতে ভাত খাবলৈ। তো ভাতটো খোৱা টাইমত আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত মই মানে কি চব্জি খাওঁ আজি। তো তেতিয়া ভিডিঅ'টো সামৰি দিম। এতিয়া ভিডিঅ'টো নাসামৰোঁ, তো অলপ পঢ়ি মেলি লওঁ। আৰু আহি পিনি কাপোৰ চাপোৰ একো জপাই নাই, অথনি হেৰি কৰা কাপোৰখিনি জপাই নাই। তো কাপোৰ চাপোৰ জাপি ল'ম, জাপি মেলি তো ভাত খাবলৈ যাম। ভাত খাবলৈ যোৱা টাইমত ভিডিঅ'টো সামৰিম। তো ভিডিঅ'টো চাই থাকক। তো এয়া গাইজ আহি গ'লোঁ ভাত খাবলৈ একদম পূৰা ডাইনিং টেবুলত। আৰু ভাতৰ লগত আজি কি আছে দেখাই দিছোঁ আপোনালোকক। এয়া আছে স্কচ বইল আৰু ভোল
চিনি পায় সকলোৰে চিনাকি, ঘৰতে খেতি কৰিব পাৰে এইবোৰ। তাৰপিছত আছে ইয়াত কাচকল, ঘৰৰে একদম লোকেল। আৰু দাইল নাই দিয়া চাগে, পানী দি বনাইছে, কি দি বনাইছে মায়ে জানিব আৰু। তাৰপিছত আছে এয়া ওলকচু আৰু ভাত। তাৰপিছত এয়া মাছ আৰু বিলাহী। এয়া যে ভাতটো খাম, একদম পূৰা লোকেল চব্জি। তো গাইজ ভাতটো খাই লওঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক ভাতৰ লগত কি খালোঁ দেখুৱালোঁ, আৰু দিনটোত কি কৰিলোঁ দেখুৱালোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰ, এণ্ড মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। কাইলৈ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম। কাইলৈতো পূৰা ধামাকা হ'বলৈ গৈ আছে, পূৰা টাউন গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো।